আজি আমি এই অনুষ্ঠানটো কোৱানী মধ্য ইংৰাজী বিদ্যালয়ত সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী ৰাইজ মিলি আগন্তুক নতুন বছৰৰ বহাগী উৎসৱ আয়োজন কৰিলোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে আমাৰ বিদ্যালয়খন আৰু দুগুণে উন্নতি হয়। সেয়ে প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনাই সামৰণি মাৰিছোঁ। আজি তেওঁলোক অহাৰ কাৰণে আমাৰ পুৰত হ'ব বুলি ক'ব পাৰি। তেওঁলোকক মই নমস্কাৰ, মোৰ নাম অপূৰ্ব হাজৰিকা। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, আহিবলগীয়া ৰঙালী বিহুৰ, আৰু সকলো যাতে বছৰটি ভালে কুশলে যায় তাৰ কামনা কৰিলোঁ। সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি বাইদেউহঁতে আমাক ইয়ালৈ নিমন্ত্ৰণ কৰিলে, সেইটো আমি ইয়ালৈ আহিছোঁ। আৰু আমাক ঢোল বজাবৰ কাৰণে মাতিছে, কিন্তু আমি ঢোল বজাম, তোমালোকে লগত আমাৰ লগত সহযোগ কৰিলে আমি আনন্দিত। নমস্কাৰ, মোৰ নাম সৌজিত শইকীয়া। আগন্তুক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজি বাইদেউহঁতৰ নিমন্ত্ৰণ ক্ৰমে আমি ইয়াত উপস্থিত হৈছোঁ। ঢোল বজাব নাজানো ইমানো, হ'লেও চেষ্টা কৰোঁ আৰু ইমান। ধন্যবাদ। শেষৰ মুহূৰ্তত আমাৰ হেড বাইদেৱে আমাৰ সকলোৰে আকৌ বাইদেউসকলে আৰু ছাত্ৰ ছাত্ৰীসকল আৰু বঞ্চিত বিদ্যাৰ্থীৰ আমি সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, ভগৱন্তৰ আশীৰ্বাদ বিচাৰিছোঁ। আশীৰ্বাদত
এতিয়া আমিনো কি বিচাৰি আমি এয়াই বিচাৰিছোঁ যে আমাৰ বিদ্যালয়খন এতিয়া যেনেকৈ আগবাঢ়ি গৈছে সকলোৰে আগলৈ যেন এগুণত দুগুণ হয় দুগুণত তিনিগুণ হয় এনেদৰে যেন আগবাঢ়ি গৈ থাকক আমাৰ বাইদেৱে যিখিনি আমাক বাট দেখুৱাই গৈছে সেই বাটেৰে আমি সকলোৱে আগুৱাই যাম বুলি আজি আমি সকলোৱে প্ৰতিজ্ঞা লৈছোঁ আৰু লগতে ভগৱন্তই যাতে আমাক আশীৰ্বাদ কৰে আমাৰ সকলোকে আশীৰ্বাদ কৰে যেন আমি সুস্বাস্থ্যৰ অধিকাৰী হওঁ আৰু বিদ্যালয়ৰ কাৰণে অনাগত দিনসমূহতো আমি বহুখিনি কাম কৰি আগবাঢ়ি গৈ থাকোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰো যেন বিদ্যাৰ ক্ষেত্ৰত যিখিনি বাধা বিঘিনি আছে সকলো যেন দূৰ হয় সেইবাবে আমি আশীৰ্বাদ বিচাৰিছোঁ এই বুলি সকলোৱে আমি এতিয়া ভগৱন্তৰ ওচৰত অলপ সময় আশীৰ্বাদ বিচাৰি তেওঁৰ ওচৰত আহিছোঁ।